নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান শক্তি এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰিজনিঙৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত প্লিজ শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু এই ভিডিঅ'টো যিসকল বন্ধু বান্ধৱী আছাম পুলিচ এডি আৰু গেট 3 গেট 4 দিব গৈছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ প্ৰথম কুৱেশ্যনটো দিছে, আপোনালোকৰ এটা ইয়াত কুৱেশ্যন মাৰ্ক দিছে, কুৱেশ্যন মাৰ্কটো কিমান হ'ব এইটো দিবলৈ আনচাৰটো দিব কৈছে, ঠিক আছে। প্লাছ মাইনাছ যিয়ে নহওক আপোনালোকে কৰি আনচাৰটো উলিয়াব লাগে। ইয়াত আমি আটাইবোৰ মাল্টিপুল কৰিলে আমি 515 551 নাপাওঁ, হয়নে? আৰু ইয়াতো 246 নাপাওঁ, গতিকে আমি বেছিও পাব পাৰোঁ, কমো পাব পাৰোঁ। গতিকে ইয়াত এটা ট্ৰিক্স লগাই চাওঁ, এই আটাইকেইটা মিলাই পেলাই ইয়াক মাইনাছ কৰি চাওঁ আমি, ঠিক আছে। যেনে আপোনাৰ 915 পৰা আপোনাৰ কিমান 364 আমি মাইনাছ কৰিলে আমি কিমান পাম? ইয়াতে 1 পাম, আপোনাৰ এইবাৰ কিমান হ'ব 5 হ'ব, ইয়াতে কিমান হ'ব আপোনাৰ 5 হ'ব, গতিকে 551। চেম আমি ইয়াতে ফ'ল' কৰি চাম, 789 মাইনাছ কিমান হ'ব 543। এইটো যদি মাইনাছ কৰে কিমান হ'ব 6 হ'ব, এইটো কিমান হ'ব 4 হ'ব, এইটো কিমান হ'ব 2 হ'ব, 246 ইয়াতো ওলাইছে। চেম আকৌ আমি ইয়াতে চাম যে 863 আপোনাৰ কিমান হ'ব 241। এইটো যদি মাইনাছ কৰে কিমান হ'ব বন্ধু বান্ধৱীসকল? ইয়াতে থাকিব 2, ইয়াতে থাকিব 2, ইয়াতে থাকিব 2, গতিকে ইয়াতে থাকিব 6, গতিকে কিমান হ'ব 622। গতিকে আনচাৰটো আছে কিমান? ইয়াতে 622 আছে। গতিকে এইটো আমি এনেকৈ কৰিব পাৰোঁ। মনত ৰাখিব, ইয়াত জাষ্ট কুৱেশ্যন মাৰ্কটোত আপোনাৰ আনচাৰটো উলিয়াব লাগে। যেনেকৈ নহওক আপুনি প্লাছ মাইনাছ যিয়ে নকৰক ফিক্স নলগা, আপুনি চেম এটা চিৰিজে ফ'ল' কৰিব লাগিব, ইয়াত আনচাৰটো আহিব লাগিব, ঠিক আছে। নেক্সটটো চাব, নেক্সটটো দিয়া আছে যে হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক। চেম একেটাই কুৱেশ্যন হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত অহা দেখা যায়। আৰু ইয়াতে দিয়া আছে, প্ৰথমে চাব বন্ধু বান্ধৱীসকল, ইয়াতে আৰম্ভ হৈছে 3 পৰা, গতিকে 3 স্কুৱাৰ কৰিলে কিমান হ'ব আপোনাৰ 9 হ'ব, 4 স্কুৱাৰ কৰিলে কিমান হ'ব আপোনাৰ 16 হ'ব, 5 স্কুৱাৰ কৰিলে কিমান হ'ব আপোনাৰ 25 হ'ব, আৰু 6 স্কুৱাৰ কৰিলে কিমান হ'ব আপোনাৰ ইয়াতে 36 হ'ব। চেম আকৌ ইয়াত 3 পৰা আৰম্ভ হ'ল, ইয়াত কিমানৰ পৰা আৰম্ভ হৈছে আপোনাৰ কিমানৰ পৰা আৰম্ভ হৈছে ইয়াত 4 পৰা, গতিকে 4 স্কুৱাৰ কৰিলে কিমান হ'ব 16 হ'ব, ইয়াতে 5 স্কুৱাৰ কৰিলে কিমান হ'ব 25 হ'ব, আকৌ 6 স্কুৱাৰ কৰিলে কিমান হ'ব আপোনাৰ 36 হ'ব, আৰু 7 স্কুৱাৰ কৰিলে কিমান হ'ব 49 হ'ব। গতিকে চেম ইয়াতো চাব যে 6 স্কুৱাৰ কৰিম কিমান হ'ব 6 স্কুৱাৰ কৰিলে কিমান হ'ব 36, 7 স্কুৱাৰ কৰিলে কিমান হ'ব 49, আপুনি 8 যদি স্কুৱাৰ কৰে কিমান হ'ব আপোনাৰ 64, আৰু 9 স্কুৱাৰ কৰিলে কিমান হ'ব আপোনাৰ 81। গতিকে আনচাৰটো হ'ব 64। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাব, নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ওৱান অফ দ্য ফ্লোয়িং ডায়েগ্ৰাম ইণ্ডিকেট দ্য বেষ্ট ৰিলেশ্যন বিটুইন সুইটছ, ৰসগোল্লা এণ্ড আপেল। যথেষ্ট গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। এই গোটেইটো আমি কি বুলি ভাবিলো সুইটছ বুলি ভাবিলো। সুইটছৰ ভিতৰত আমাৰ কি আছে বন্ধু বান্ধৱীসকল? ৰসগোল্লাটো আমাৰ সুইটছৰ ভিতৰতে পৰে, হয় ন? গতিকে আমাৰ আপেলটো আমাৰ সুইটছৰ ভিতৰত পৰে জানো? নপৰে ন? গতিকে আপেলটো আমি চাই দিম, গতিকে আনচাৰটো হ'ব আপোনাৰ এইটো, ঠিক আছে। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু নেক্সট কুৱেশ্যনটো চাব, ষ্টাডি দ্য ফ্লোয়িং ফিগাৰ এণ্ড আনচাৰ দ্য কুৱেশ্যন গিভেন বিলো। ইয়াতে দিয়া আছে যিটো ট্ৰাইংগল হয়, যিটো ইয়াতে ট্ৰাইংগল দিয়া আছে, যিটো আপোনাৰ ইয়াতে ট্ৰাইংগল দিয়া আছে, সেইটো কি দিয়া আছে আপোনাৰ এডুকেটেড পিপুল দিয়া আছে। আৰু যিটো ডাঙৰ চাৰ্কল দিয়া আছে সেইটো কি দিয়া আছে আপোনাৰ এমপ্লয় অফ দ্য পিপুল। আৰু যিটো সৰু চাৰ্কল দিয়া আছে, ঠিক আছে, সেইটো কি দিয়া আছে বেকৱাৰ্ড পিপুল। আমি ইয়াতে কুৱেশ্যনবোৰ চল্ভ কৰিম এতিয়া, আপোনালোকে চাব। ইয়াতে দিয়া আছে হাউ মেনি এডুকেটেড পিপুল আৰ এমপ্লয়, কিমানজন এডুকেটেড পিপুল এমপ্লয় হয়, হয় নাই? গতিকে এডুকেটেড পিপুলৰ আমি চিম্বলটো পাই গ'লো। এডুকেটেড পিপুলটো আমাৰ কোনটো আছিলে? এইটো আছিলে, হয় নাই? এডুকেটেড পিপুল এইটো আছিলে। গতিকে ইয়াতে দিয়া আছে এমপ্লয় পিপুলটো কোনটো আছিলে? এমপ্লয়টো এইটো আছিলে, হয় নাই? গতিকে ইয়াতে 6 আৰু 3 হে আছে এডুকেটেড পিপুলৰ ভিতৰত। গতিকে আপোনাৰ কিমান হ'ব আনচাৰটো 6 + 3 কিমান হ'ব আপোনাৰ আনচাৰটো হ'ব 9। গতিকে এইটো আনচাৰ, ঠিক আছে। আৰু নেক্সট কুৱেশ্যনটো চাব যে হাউ মেনি বেকৱাৰ্ড পিপুল আৰ এডুকেটেড, কিমানজন বেকৱাৰ্ড পিপুল এডুকেটেড হৈ গৈছে। এটা আমাৰ বেকৱাৰ্ড পিপুলটো চাব লাগিব। বেকৱাৰ্ড পিপুল কোনটো আছিলে? যিটো আমাৰ সৰু চাৰ্কল আছিলে ন, সৰু চাৰ্কলটো আছিলে আমাৰ বেকৱাৰ্ড পিপুল। আৰু এডুকেটেড পিপুলটো আপোনালোকে জানেই, হয় ন? এইটো আছিলে, এইটো নাছিলে জানো? গতিকে কিমান হ'ব আনচাৰটো? এইটোৱে হ'ব 11 + কিমান হ'ব 11 + 3 14 আছে না অপশ্যনত? গতিকে আছে অপশ্যনত 14 আছে, গতিকে আনচাৰটো হ'ব C2। আৰু নেক্সট কুৱেশ্যনটো চাব যে হাউ মেনি বেকৱাৰ্ড আনএডুকেটেড পিপুল বুলি কৈছে। গতিকে আনএডুকেটেড পিপুলটো চাম এতিয়া। আনএডুকেটেড পিপুল এইটো আপোনাৰ আনএডুকেটেড পিপুল কোনটো আছিলে আপোনাৰ এডুকেটেড পিপুলৰ ভিতৰত নপৰে ন। গতিকে ট্ৰাইংগলত থকাখিনি আমি বাদ দিব লাগিব, ঠিক আছে। তাৰপিছত আমাৰ কি হ'ব ইয়াতে 17 আছে ন, 17 + 5 কিমান হ'ব? ইয়েছ 5 হ'ব। আনচাৰটো কিমান হ'ব আপোনাৰ 5 হ'ব। ইয়াত আনচাৰটো কিমান হ'ব পিপুল? আনচাৰটো হ'ব আপোনাৰ 5। বুজি পালে চাগে সকলোৱে? বুজি পাইছে চাগে? এতিয়া দিয়া আছে চাব যে
হাউ মেনি বেকৱাৰ্ড আনএডুকেটেড পিপুল আৰ এমপ্লয় বুলি কৈছে বেকৱাৰ্ড পিপুলৰ ভিতৰত পৰে আৰু আনএডুকেটেড হ'ব লাগিব গতিকে আনচাৰটো এইটোৱে হ'ব ন আনচাৰটো আপোনাৰ 5 হ'ব না গতিকে আনচাৰটো হ'ব 5 আৰু নেক্সটটো চাব নেক্সটটো দিয়া আছে যে হাউ মেনি বেকৱাৰ্ড পিপুল আৰ নট এডুকেটেড বুলি কৈছে বেকৱাৰ্ড পিপুল নট এডুকেটেড বুলি কৈছে কিমানজন বেকৱাৰ্ড পিপুল নট এডুকেটেড বুলি কৈছে গতিকে আপোনাৰ 17 + 5 হয় ন গতিকে এডুকেটেড নহয় এইকেইটা 17 + 5 কিমান আনচাৰটো 22 গতিকে আনচাৰটো ইয়াত কিমান আছে আপোনাৰ 22 আছে আনচাৰটো আছে আপোনাৰ ইয়াত 22 এইটোৱে হ'ব আপোনাৰ আনচাৰ ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন ইয়াতে দিয়া আছে why এইটো ডাইৰেকশ্যনেল কোৱেশ্চন হয় এইটো ডাইৰেকশ্যনেল কোৱেশ্চন হয় এটা চাব যে why is in the east of x xৰ ইষ্টত কোন আছে বুলি কৈছে আপোনাৰ y আছে বুলি কৈছে হয় ন এণ্ড নৰ্থ অফ z গতিকে z-ৰ নৰ্থত z-ৰ নৰ্থত কোন আছে বুলি কৈছে x আছে বুলি কৈছে হয় ন z-ৰ নৰ্থত কোন আছে বুলি কৈছে x আছে বুলি কৈছে if p is the south of z p is the কি কৈছে south of z বুলি কৈছে হয় ন আপোনাৰ এইটো বলে যাব অলপ ঠিক আছে এইটো অলপ বলে দি দিছো না তো বলে দিছো ইয়াতে চাব যে y হয় ন তো আপোনাৰ কি হ'ব এইটো x হ'ব আৰু এইটো আপোনাৰ কি হ'ব z হ'ব ন আৰু ইয়াতে আপোনাৰ কি হ'ব p হ'ব গতিকে এটা আপোনাৰ y পৰা এইটো ডাইৰেকশ্যন কৰিছে গতিকে আনসাৰটো কি হ'ব আপোনাৰ আনসাৰটো হ'ব আপোনাৰ আনসাৰটো ইয়াতে কি হ'ব নন অফ দিছ হ'ব ন নন অফ দিছ হ'ব গতিকে ইয়াতে নৰ্থটো হ'বই নহয় সাউথটো হ'বই নহয় সাউথ ইষ্টটো হ'বই নহয় মানে কিয় হ'ব নহয় গতিকে এইটো হ'ব আপোনাৰ সাউথ ৱেষ্ট হ'ব লাগিছিল হয় ন সাউথ ৱেষ্ট হ'ব লাগিছিল কাৰণ আপোনালোকে হয়তো জানে যে এইটো যদি নৰ্থ হয় আৰু এইটো যদি আমি মেইন পইণ্ট বুলি হ'ব এইটো নৰ্থ হ'ব আৰু এইটো সাউথ হ'ব এইটো ইষ্ট হ'ব আৰু এইটো ৱেষ্ট হ'ব গতিকে ইয়াতে সাউথ ইষ্টৰ অপশ্যনটো দিয়া আছে সাউথ ইষ্টৰ অপশ্যনটো দিয়া আছে গতিকে সাউথ ৱেষ্টৰ অপশ্যনটো দিয়া নাই গতিকে আনসাৰটো হ'ব কি নন অফ দিছ ঠিক আছে নেক্সট কুৱেশ্যনটো চাব নেক্সট কোৱেশ্চন দি আছে এ মেন ৱাক 5 কিলোমিটাৰ টুৱাৰ্ড সাউথ হয় ন 5 কিলোমিটাৰ ক'ত গৈ আছে আপোনাৰ সাউথত গৈ আছে ঠিক আছে 5 কিলোমিটাৰ ক'ত গৈ আছে আপোনাৰ সাউথত গৈ আছে 5 কিলোমিটাৰ আপোনাৰ ক'ত গৈ আছে সাউথত গৈ আছে ঠিক আছে এণ্ড দেন টাৰ্নছ টু ৰাইট আকৌ ৰাইটত টাৰ্ণ লৈছে বুলি কৈছে এইটো ৰাইট হ'ব এইটো লেফ্ট হ'ব এইটো কিমান হ'ব 5 কিলোমিটাৰ ৰাইটত টাৰ্ণ ল'ব হয় ন কিমানত ক'ত টাৰ্ণ ল'ব বৰ্তমানে হৈ গ'ল এ মেন 5 টুৱাৰ্ড সাউথ এণ্ড দেন টাৰ্নছ টু দা ৰাইট হয় ন আফটাৰ 3 কিলোমিটাৰ আপোনাৰ গৈছে আকৌ হয় ন হি টাৰ্নছ টু দা লেফ্ট আকৌ লেফ্টত এইটো ৰাইট হ'ব এইটো লেফ্টত কিমান কিলোমিটাৰ গৈছে 5 কিলোমিটাৰ গৈছে নাও হিজ ডাইৰেকশ্যন ফ্ৰম হিজ ষ্টাৰ্টিং প্লেচ গতিকে এইডোখৰ পৰা এইটো তেওঁ ক'ত আছে এইটো কৰিছে গতিকে এইটো কি হ'ব আনচাৰটো আমি অলৰেডি আগতে কৈ গ'লো এইটো আপোনাৰ কি হ'ব সাউথ কি হ'ব ৱেষ্ট হ'ব আনচাৰটো হ'ব সাউথ ৱেষ্ট আনচাৰ হ'ব ঠিক আছে আৰু আজিতো ইমানতে 112টা কুৱেশ্যন সলভ কৰা এইটো ক্লাছ এটা আছে এইটো চেক কৰা ডাইছৰ কুৱেশ্যনটো সলভ কৰা এটা চাব যে আপোনাৰ ইয়াতে দিয়া আছে 2 পজিশ্যন এতিয়া 5ৰ অপজিটটো কি হ'ব সুধিছে গতিকে হয় ন এটা আমি কেনেকৈ উলিয়াম চাব জেনেৰেলাইজ আৰু ষ্টেণ্ডাৰ্ডাইজ কি হয় আপোনালোকৰ হয়তো সকলোৱে জানে মই আপোনালোকক অলৰেডি মই বুজাইছোঁ এতিয়া চাব এটা কোনটো কমন নাম্বাৰ আছে ইয়াতে আমাৰ কমন নাম্বাৰ আছে 3টো কমন আছে হয় ন গতিকে 3টো কমন আছে গতিকে ক্লক ৱাইজ গোটেইকেইটা ঘূৰাই দিওঁ গতিকে 3 5 1 হয় ন তো 3 6 কিমান হ'ব 2 হ'ব গতিকে 2ৰ অপজিট সদায় কিমান হ'ব 5ৰ অপজিট সদায় 6 হ'ব আৰু 3 অপজিট সদায় কিমান হ'ব 4 হ'ব হয় ন গতিকে ইয়াত 3 অপজিট কিমান হ'ব ইয়াতে 4 হ'ব কাৰণ ইয়াত 4 অপশ্যনটো নাই গতিকে 4 হ'ব গতিকে ইয়াত কাৰ কথা সুধিছে 5ৰ কথা সুধিছে গতিকে 5ৰ অপজিট কি আছে 6 আছে গতিকে আনচাৰটো হ'ব আপোনাৰ 6 হয় ন আনসাৰটো হ'ব 6 বন্ধুসকল ভিডিঅ'টো ইমানে আছিলে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ শ্বেয়াৰ কৰিব পুনৰ লগ পোৱাৰ পৰাই ধন্যবাদ জয়